বিজেপি সভাপতি ৰঞ্জিত দাসে এখন সংবাদমেল সম্বোধন কৰি তেওঁ কৈছে যে যিখন ইস্তাহাৰ এখন খুব ভাল ইস্তাহাৰ আৰু বিশেষকৈ কেবৰ ক্ষেত্ৰত অসমৰ কেব বিৰোধী সংগঠনসমূহ আৱেগিকভাৱে অসমৰ ৰাইজক বিভ্ৰান্ত কৰি আছে বুলি কৈছে। এই বিষয়ত আপোনালোকে কি ক'ব? ৰঞ্জিত দাস ডাঙৰীয়াৰ যি বক্তব্য বিজেপিৰ সভাপতি হিচাপে তেনেকুৱা বক্তব্য আচলতে দুৰ্ভাগ্যজনক। কাৰণ বিজেপিৰ কেন্দ্ৰীয়ভাৱে যিখন ইস্তাহাৰ প্ৰকাশ কৰে তাত স্পষ্টভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোক পাৱাৰত আহিলে আনিবই, গতিকে ক্ষমতাত আহিলে আনিবই বুলি পেলাই তেওঁলোকে যিহেতু নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে, ইয়াত আৰু বিভ্ৰান্তিকৰ কথা ক'বলগীয়া একো নাই। সদৌ অসম ছাত্ৰ সন্থা, অসমৰ 30টা জাতি জনগোষ্ঠীয় সংগঠন, অসমৰ সকলো বুদ্ধিজীৱী, সাংবাদিক, সাহিত্যিক প্ৰত্যেকে বিৰোধিতা কৰাৰ স্বত্তেও এই বিলখন তেওঁলোকে আনিব বুলি ইতিমধ্যে নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে প্ৰকাশ কৰিছে। আৰু এই কথাটোত বিভ্ৰান্ত কৰিবৰ কাৰণে মাত্ৰ ৰঞ্জিত দাসৰ নিচিনা কিছুমান ব্যক্তিহে চেষ্টা কৰিছে। কিন্তু অসমৰ জনসাধাৰণ সচেতন, অসমৰ জনসাধাৰণ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। এটা কথাহে আচৰিত মানিছোঁ যে অসম চুক্তি সন্দৰ্ভত কোনো এটা শব্দ এই নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে পাব্লিছ নকৰিলে। আটাইতকৈ ডাঙৰ কথা সেইটোহে। আৰু সেইকাৰণে অসমৰ জনসাধাৰণৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে অসম চুক্তিৰ গহনালৈয়ে তেওঁলোকে অসমত চৰকাৰ গঠন কৰিছিল আৰু ইয়াৰ আগৰ নিৰ্বাচনত মোদী ডাঙৰীয়াই এই অসম চুক্তি আখৰে আখৰে ৰূপায়িত হ'ব বুলি প্ৰকাশ কৰিছিল। কিন্তু এইবাৰ নিৰ্বাচনী ইস্তাহাৰত অসম চুক্তিৰ এটা শব্দ উল্লেখ নকৰিলে।